हेलो गाइस की खबर आपनालोकर आशा करूँ निश्चय सबरे भालेই चागे तो अलप किबा सोमाই आছো बेया नापाब तो माने कि हल आज बहुत दिन मूरत आपनालोकले एटा भिडिओ লৈ आइছো तो भिडिओটো लास्टলৈকে চাব বুলি आशा কৰিলো तो माने कि हल आज लगरটোৱে लग ধৰিলে তিতাবলে হি माने गाड़ीर इन्स्टलमेन्ट दिबल যাব स्कूटीर ताके हि लग धरिले बोले बय मयो घर थाকি अखान्दी আমনি লাগিला ওলাই आइছো एकाने इधर बार घर आमनि नालागे थाकी तो एतिया इ लग धरे एतिया लगय लग धरिसे एतिया जाबই লাগিব न तो আজি 1 मार्च আজি শিৱৰাত্ৰিও হৈছে तो इतार পৰা আহি যাম গা পা ধুই গা এতিয়ালৈকে ধুৱাই নাই বাৰু तो লগতো আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে যোনে যোনে মোৰ ভিডিঅ' চাই তো এইটো হাইটা দি দিয়া তো ই অকমান লাষ্ট কৰে মানে তো ভিডিঅ'টো আগবঢ়াই দিবা না কি কয় চাই থাকক ভিডিঅ'টো লাষ্টলৈকে ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत मेरी है निगोड़ी चुलबुली करे जो झक जोरी क्यों ना सूरज की किरणें आने दे तो আমি পাই গ'লো বেংক তো হ'ব ইয়া কামটো কৰি লৈ আপোনালোকক দেখাই আছো বাকীখন তো চাই থাকক ভিডিঅ'টো 2000 years later ওইখন তার আছে আমার স্কুটি আর এইফালে যায় নয়ালি মানে তিনিআলি তারপর এইজন আমার পইচা থবলৈ আহিছিলে পইচা সৰহ হৈছে ইয়া বেংকত থবলৈ আহিছিলে তো এইটো বেংকত থবলৈ আহিছিলে নৰ্থ ইষ্ট তো সৰি গাইছ কালি ভিডিঅ'টো এণ্ড কৰিব নোৱাৰিলোঁ তো এতিয়া বিচনাত থাকিয়ে কৰিছোঁ এণ্ড মানে তো কি হ'ল কালি আহি পাওঁতে মানে অলপ দেৰি হ'ল মানে কি হ'ল কেছটো মামাহঁতৰ ঘৰলৈ গ'লোঁ বেংকৰ পৰা লগৰটোৰ লগত তাৰপৰা লগত মামাহঁতৰ ঘৰৰ পৰা আকৌ মাহীহঁতৰ ঘৰলৈ গ'লোঁ মানে মহিমাবাৰী গৈছিলোঁ তো মহিমাবাৰীৰ পৰা আহোঁতে অলপ দেৰি হ'ল তো সেইকাৰণে ভিডিঅ' বনাবলৈ মন নগ'ল আহি মন্দিৰলৈও যোৱা নহ'ল তো সেইকাৰণে ভিডিঅ' কালি এণ্ড কৰা নহ'ল আৰু থাকি গ'ল আৰু তো সেইকাৰণে এতিয়া আকৌ ইয়াতে বিচনাতে বনাবলগীয়া আছে আৰু শুই তো গাইছ কালি মানে ভিডিঅ' কেইটামান মানে সৰুকৈ বনোৱা হৈছিলে মানে প্ৰেংক টাইপত তো সেইকেইটা ভিডিঅ'কেইটা আপোনালোকক এই ভিডিঅ'টোত দিয়া হৈছে তো চাই লওক আপোনালোকে ভিডিঅ'কেইটা চাই লওক মানে আৰু এটা কথা কালি মানে মন্দিৰ যাব নোৱাৰিলোঁ যে তো সেইকাৰণে লগৰ এটা মানে গৈছিলে নেঘেৰিটিং মন্দিৰ তো তাৰে চাই লওক অকণমানকৈ সৰু ক্লিপ এটা আছে সি মানে মই তাক খুজিছিলোঁ সি দিছিল মানে মানুহ কিমান সেইটো চাওক মানুহ চাওক পৰিৱেশটো চাওক মানে কি হ'ল লগৰটো হৈছে দেৰগাঁৱত মানে তাৰপৰা লৈছিলোঁ মই তো সৰু ক্লিপ এটা দিছোঁ তো চাই লওক সেইটো প্ৰথম তাৰপৰা এইকেইটা চাব প্ৰেম ভিডিঅ'কেইটা বাবা তুমি ত্রিভুবনৰ ভোলা তুমি তিনয়নৰ সংগীত তোমাৰ নন্দী ভিঙ্গি সতী তোমাৰ মা পাৰ্বতী তুমি আদি কৈলা সৎপতি হে ভাংখাই তোলা চনিতে টোপোলা ততা ধাৰি বলিয়া এটা কো ভাংটো কোনটো কত পাম ভাংটো কোনটো কত পাম ন এইফালে গৈ নামঘৰ এটা পাব দে নামঘৰ এইখিনিতে হা এইবোৰ গাড়ীবোৰ ভাঙি পেলাম হা অঁ সেইটো এটা এই ৰাস্তাটো এইফালে চাব কেঁচা ৰাস্তা বনাই গৈছে তাৰ পিছফালে হেৰি আছে কোনফালে বাৰু এইটো চাইডে হয় নাই এইটো চাইডে হেৰি নহয় হেৰি কেনেকৈ লয় মালটো তোমালোক তাৰ পাৰিছা নি আমি খোৱা নাই অঁ তেতিয়া খোৱা নাই যদি মানে অকণমান আৰু গোন্ধ চোন্ধ লৈ আৰু হা এই নহয় তোমালোকৰ পপাক লগ পাইছিলোঁ এইটো তোমালোকৰ পপাক লগ পাইছিলোঁ এইফালে
তোমালোক কোনজনৰ এতিয়া তাৰপিছত কৈছে বোলে আমাৰ ল'ৰাটো তাতে বহি আছে বোলে অঁ কৈছে আকৌ মোক পাম নে এতিয়া পাম নেকি সেইখন লিখক হে আমি সোনকালে এই তোমালোক এতিয়া গৈ আহিছা নহয় গম নাপালে কেনেকৈ হ'ব নাই অকণমান টানি আহিলে হয় ক'নো চিলিমন নে এনেই হেৰি জইন হে এইটো হাঁহিব মানে ভাং খাই নিচা মালটো পাম ন তেতিয়া কোৱাটাৰটো ক'ত পাম লালটো অঁ এই ভাই ন অঁ মানে তাত গ'লে পাই যাম ন চিয়'ৰ ফ্ৰী নি আজি মানে হ'লচেল চলচেল নহ'ব অঁ ঠিক আছে দেই থেংক ইউ এই ভাং খাই সেইদিনালে ক'ত আছে গম নোপোৱা নাই এতিয়া আজি শিৱৰাত্ৰি ভাং নাখোৱা মই মন্দিৰ গ'লা নাই কি কৰিলে মন্দিৰ গ'লা শিৱৰাত্ৰি ভাং নাখালে মন্দিৰ শিৱৰাত্ৰি হ'ল নি এই এনেই খাই আহিছা হাঁহি যায় এই হয় নাই লাডুটো খালা হয় নাই হা লাডুটো খালোঁ অঁ সেইটোতো ফিল্মটো টানিলে পিছত এই দাঁতলীয়া হাঁহি আছে এই গমেই কথা নিচাত পোৱালি দিলে নাই বাৰু হা পিঁয়াজ অলপ দিলে নাই বাৰু দাঁতলীয়া হাঁহি আছে দে হয় নাই বাৰু ইও দিলে দে গাইজ ভিডিঅ'কেইটা চাই কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব আৰু নতুনকৈ ব্লগ বনাইছোঁ না তো সেইকাৰণে কথা কোৱা ষ্টাইলটো মানে অলপ অহা নাই তো আহি যাব বাৰু এনেকৈ বনাই থাকিলে আপোনালোকে যদি ছাপোৰ্ট কৰে তো নিশ্চয় আহিব আৰু এই ব্লগটো ইমান এটা খাচ নহ'ল তো আহি থকা যোনটো নেক্সট ব্লগ হ'ব তো সেইটো পূৰা ফাটাফাটি হ'ব তাৰ বাবে আপোনালোকে খালি এটা মাত্ৰ কাম কৰিব লাগে তো সেই কামটো হ'ল আপোনালোকে নতুনকৈ আহিছে যদি কোনোবা মোৰ চেনেললৈ তো ছাবস্ক্ৰাইব কৰি লওক আৰু পুৰণাখিনিতো জানেই লাইক কমেণ্ট শ্বেয়াৰ আপোনালোকে কৰি দিয়ক নিজৰ ভাইটি বুলি অকণমান জাষ্ট মৰম দিয়ক আপোনালোক থাকিলেহে আমিবোৰ আৰু নহ'লেনো ক'ত তো তেনেকুৱা কথা তো আজি ব্লগটো যদি ইমানতে সামৰণি নকৰোঁ তো কালিকতে হ'ব তো কোনেও যাতে কালিৰ বাবে বেয়া নাপায় চৰ্দি একদম তো বাই বাই